ফ্ৰেণ্ডছ, আজিতো শাওনৰ শেষৰটো সোমবাৰ আৰু মই অলপ শিৱ মন্দিৰত যাওঁ, পূজা অৰ্চনা কৰি আহোঁ। আজি মই বনাবলৈ লৈছোঁ দাইলৰ বৰা দি কাচকলৰ এটা ৰেচিপি। আৰু কাচকলৰ উপকাৰিতাৰ বিষয়ে আপোনালোকেতো জানেই, কিমান উপকাৰী এবিধ পাচলি। বলক ভিডিঅ'টো মাজলৈ যাওঁ, কেনেকৈ বনাওঁ মই চাওক। আৰু এয়া কাচকলখিনি মই দীঘলীয়া আকাৰত কাটি লৈছোঁ। তাৰপিছত মই অকণমান নিমখ আৰু অকণমান হালধি দি পানীত তিয়াই থৈছোঁ, যাতে কাচকলখিনি ক'লা হৈ নাযায়। আৰু এয়া আধা ঘণ্টামানৰ আগতে মই মচুৰ দালি তিয়াই থৈছিলোঁ। এতিয়া এইখিনি পিচি ল'ম। আৰু ইয়াতে মই কেইটামান কেঁচা জলকীয়া দি লৈছোঁ। নিমখ, হালধি। আৰু এতিয়া এইখিনি মই পেষ্ট কৰি লওঁ। আৰু এয়া এটা এটাকৈ মই এতিয়া বৰাখিনি ভাজি ল'ম। আৰু এয়া বৰাখিনি ভজা হৈ গৈছে। আৰু ইয়াতে চাওক, মই দুটা আলু কাটি ল'লোঁ। আলু নহ'লে কিয় জানো ভাল নালাগে। এতিয়া মই এইখিনি ফ্ৰাই কৰি ল'ম। আৰু আকৌ চাওক, এতিয়া মই এটা জলকীয়া আৰু এই বিলাহীখিনি, আদা আৰু লং, ইলাচি, ডালচেনি, এতিয়া এইখিনি মই একেলগে পেষ্ট কৰি ল'ম। আৰু এতিয়া এইখিনি মই এটা বাতিতে ঢালি লৈছোঁ। আৰু ইয়াতে দি লৈছোঁ মই হালধি, জিৰা, ধনিয়া গুড়ি আৰু অকণমান ৰেড চিলি পাউডাৰ। এতিয়া এইখিনি মই ভালকৈ গুলি ল'ম। আৰু এইখিনি ফ্ৰাই হৈ গৈছে, এতিয়া মই নমাই ল'ম। এতিয়া কেৰাহী আকৌ গৰম হৈ গ'ল। দি দিছোঁ মই তেজপাত কেইখিলা, শুকান জলকীয়া, আৰু কলা জিৰা। আৰু এতিয়া এই খুলি লোৱা মছলাখিনি দি দিম। আৰু এয়া এইখিনি হৈ গৈছে। এতিয়া মই দি দিম কাচকলখিনি, কাচকল আলু।
এয়া এতিয়া অলপ দেৰি মই লৰাই ভাজি ল'ম, তাৰ পাছতে পানী এড কৰিম। আৰু এয়া ভজা হৈ গৈছে, এতিয়া মই পানী এড কৰিছোঁ। পানী উতল আহিলেই আৰু বৰাখিনি দি দিম। আৰু ইয়াতে এতিয়া মই আন্দাজমতে দি দিছোঁ নিমখ। আৰু এতিয়া দি দিম ভাজি ৰখা বৰাখিনি। আৰু অকণমান চেনি। আৰু এয়া হৈ গ'ল মোৰ আজিৰ ৰেচিপিটো। আকৌ নতুন এটা ৰেচিপি লৈ মই আহি আছোঁ। আজিলৈ বাই। আৰু আপোনালোকে মোৰ যদি ভিডিঅ'বোৰ চাই ভাল পাইছে তেতিয়াহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।